নমস্কাৰ আছামিজ ষ্টৰীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালিলৈ মহালয়াৰ আপোনালোকলৈ বহুত শুভেচ্ছা জনাইছোঁ। কিন্তু শুভেচ্ছা জনাই জানো কিবা লাভ আছে? কোৱা হয় ভাৰতবৰ্ষৰ নাৰী প্ৰধান দেশ। দেৱী বুলি নাৰীকেই পূজা কৰা হয়। যদি নাৰীকেই পূজা কৰা হয় তেতিয়া নাৰীৰ লগত অত্যাচাৰ, নাৰীৰ লগত ধৰ্ষণ কিয় হয় এইবোৰ? দুৰ্গা মাক পূজা কৰি দুৰ্গা মাৰ আশীষ লৈ আকৌ সেই দুৰ্গা মাৰ ওপৰতেই অত্যাচাৰ, ধৰ্ষণ নহয়নে বাৰু? সেইদিনাখনৰ পৰাই পূজা কৰক, যিদিনাৰ পৰা এগৰাকী নাৰী ৰাতি অকলে ৰাজপথত ঘূৰিব পাৰিব, আৰু যিদিনাখনৰ পৰাই নাৰীক সন্মান দিব, আৰু যিদিনাখনৰ পৰাই নাৰীক বেয়া চকুৰে চোৱা নৰপিশাচক ফাঁচীৰ কাঠত ওলোমাব। যদি মোৰ কথাবোৰত একমত তেনেহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।